Hey guys, welcome back to my YouTube channel. আশা কৰিছোঁ আপোনালোক সকলো ভাল আৰু মোৰো ভালে। আজি হ'ল গৰু বিহু। ৰাতিপুৱাই সোনকালে শুই উঠিয়ে পাপাক ধুনীয়াকৈ গৰু গা ধুৱাবৰ বাবে চাকখন উলিয়াই দিলোঁ আৰু ইয়াত ধুনীয়াকৈ চব গাঁৱৰ মানুহ মিলি একেলগতে গৰু গা ধুবলৈ ওলাই আহিছে আৰু বিশেষ মই যোৱা নাছিলোঁ বাবে ক্লিপকেইটা ভাইটিয়ে দিছিলে তো এইকেইটা লগাই দিছোঁ আৰু ৰাতিপুৱা ধুনীয়াকৈ চাহ খাই লৈছোঁ আৰু আপোনালোকক ধুনীয়া এটা বস্তু দেখাম আৰু কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন দেই। বহুত ভাল লাগে আৰু বহাগৰ প্ৰথমটো আৰু এইটো আমাৰ আগতীয়াকৈ লাগিছে কপৌ ফুল তো বিহু প্ৰগ্ৰেমৰ কাৰণে নাথাকেই আগতীয়াকৈ লাগে ধুনীয়াকৈ গা পা ধুই ৰেডি হৈ ভাত খাবলৈ বহিলোঁ। ভাত খাই উঠিয়ে মই ধুনীয়াকৈ বিহু ড্ৰেছ এযোৰ পিন্ধি মই এটা ফটো মাৰিম, মোবাইলতে মাৰিম, বিশেষ ক'লৈকো নাযাওঁ ঘৰতে। তো ফাইনেল লুকটো দেখাই আহিছোঁ পিন্ধি মেলি দেই। তো এইটো হ'ল মোৰ ফাইনেল লুক আৰু সেয়া অকণমানিজনী কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন দেই। আৰু এইটো আছিলে মোৰ ফাইনেল লুক, কমেণ্ট কৰিব কেনেকুৱা লাগিছে। তো আৰু ৰিলচো বনালোঁ, ইনষ্টাগ্ৰামত দি আছে, ইনষ্টাগ্ৰামত যদি চাব বিচাৰে ওপৰত গৈ এই নামটো চাৰ্চ কৰিব তো পাই যাব। তো সন্ধিয়া টাইমত জেতুকা উলিয়াই ল'লোঁ এয়া লগাবলৈ। এখন হাতত লগালোঁ কালি, আজি আকৌ এখন হাতত লগাম, ধুনীয়াকৈ লগাই লওঁ। তাৰপিছত আপোনালোকক ফাইনেল লুকটো দেখুৱাম বাৰু অলপমান। তো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব হা। আৰু এয়া সন্ধিয়া একদম ধুনীয়াকৈ চাহ একাপ মায়ে বাকি দিলে আৰু চাহকাপ লৈ আজি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু জেতুকাখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰিব।